মৰণ ফান্দত পৰিণত ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ। ৰঙিয়া ছ'চাইটি চকত বিপদসংকুলভাৱে পথ অতিক্ৰম কৰিবলৈ লওঁতে বহু লোক দুৰ্ঘটনাত পতিত হৈছে। কোনো ধৰণৰ বেৰিগেড অথবা যান-বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো সংকেত নথকাত এনেদৰে দৈনিক সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৰঙিয়াৰ ছ'চাইটি চকত। যাৰ বাবে আজি বাইক আৰু ছুইফ্ট ডিজায়াৰ বাহনৰ মাজত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাৰ ফলত বাইক আৰোহী দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। নলবাৰীৰ দীপজ্যোতি কলিতা আৰু ৰিংকি বৰ্মন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। স্থানীয় ৰাজ্যৰ তৎপৰতাত ৰঙিয়া ষষ্ঠী হাস্পতালত ভৰ্তি কৰোৱা হয়। বুলেট এখনত ষষ্ঠী সময় আমাৰ পাৰ্কিংটো আছে, পাৰ্কিং সন্মুখেদি ডিভাইডাৰী সেইটো পাৰ হ'ব খুজিছিল বোধ হয়। এই গাড়ী মাৰুতিখন বৰমা দিশৰ পৰা গুৱাহাটী দিশে আহিছিল। আহি নিয়ন্ত্ৰণ হেৰুওৱা নাই একচুৱেলি ক'ব গ'লে। মাৰুতিখনে এইখনক দেখাই নাপালে বোধ হয়, খুন্দা মাৰিলে পিছফালে। সিহঁতে ল'ৰাটো অলপ জখম পাইছে, ছোৱালীটো অলপ জখম পাইছে সামান্য, ইমান নাজানো। বাইকৰ তিনিজনে তিনিজন হয়, দুজন ল'ৰা এটা ছোৱালী। ৰঙিয়াৰ পৰা সৰু খানৰ ৰিপৰ্ট, ডেইলি টাইম অসম।